RangMon নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ RangMon ষ্টুডিঅ'লৈ। আজি মই আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ বিশেষ অনুষ্ঠান সপোন উৰিবলৈ। আজি মই উপস্থিত আছোঁ শিৱসাগৰত আৰু মোৰ লগত উপস্থিত আছে মোৰ এজন বাল্য বন্ধু প্ৰিয়াংকু বৰা। প্ৰিয়াংকু, প্ৰথমতে তোক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ স্নিগ্ধ। বন্ধুসকল, প্ৰিয়াংকুৱে খুব ধুনীয়া বাঁহী বজায় আৰু খুব ধুনীয়া পেঁপা বজায়। আৰু আজি প্ৰিয়াংকুৰ বাঁহী বাদন শুনিম আমি আৰু পেঁপা বাদন শুনিম। প্ৰথমতে প্ৰিয়াংকুৰ পৰিচয়টো আমি জানি লওঁ। নমস্কাৰ, মই প্ৰিয়াংকু বৰা, বৰ্তমান শিৱসাগৰৰ দিখৌমুখৰ নিবাসী। প্ৰিয়াংকু, আমাৰ দৰ্শকসকলক প্ৰথম নতুন বছৰত তুমি কি উপহাৰ দিবা? স্নিগ্ধ, যিহেতু 2020 ইতিমধ্যে সমাপ্ত হৈছে, 2021 আৰম্ভ হৈছে আৰু 2020 চনত ঘটি যোৱা ঘাত প্ৰতিঘাতবিলাক আমি সঁচাকৈ অভিজ্ঞ। গতিকে 2021 চনটো যাতে সকলোৰে ভাল হওক আৰু সমূহ অসমবাসী তথা RangMon ষ্টুডিঅ'ৰ শুভাকাংক্ষী আৰু দৰ্শকক শুভেচ্ছা জনাই এটি ভক্তিমূলক সুৰ বজাব লৈছোঁ। খুব সুন্দৰ। খুব ধুনীয়া, খুব ভাল লাগিলে। ধন্যবাদ। বন্ধুসকল, প্ৰিয়াংকুৰ এটা কথা ময়ো নাজানো যে প্ৰিয়াংকুৱে বাঁহীৰ প্ৰথম ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলে এই যাত্ৰাটো? কেনেকৈ ক'ত আৰম্ভ হৈছিলে? নিশ্চয় আৰম্ভ হৈছিলে যেতিয়া মই ক্লাছ 8-9 মানত আছিলোঁ। ঘৰত দাদাই বাঁহী বজায়, মই দেখি থাকোঁ বজোৱা। চ' দেখি মোৰো বজাব মন যায়। তাৰপিছত গাঁৱৰ সৰু সৰু ল'ৰাবিলাক, মোৰ সমনীয়া ল'ৰাবিলাকক লগ পালোঁ। তাহাঁতিও বজাবলৈ ষ্টাৰ্ট কৰিছিলে। আমি যেতিয়া লগ পাওঁ, বাঁহী এটা লৈ হাতত ঘূৰি ফুৰোঁ। তাৰপাছত যেতিয়া লগ পাওঁ, সকলোৱে বজাবলৈ চেষ্টা কৰোঁ। কাৰোবাৰ মাত ওলায়, কাৰোবাৰ নোলায়। কিন্তু এদিন মানে মোৰ মাতটো ওলাই গৈছিলে, ফুটো ওলাই গৈছিলে। তেতিয়া মোৰ ভাল লাগিছিলে মনটো। তাহাঁতি মানে কিছুমানে পৰা নাছিলে, কিন্তু মই পাৰিছিলোঁ। যিটোৱে মানে মোক এটা পুছ কৰিছিলে মোক যে পাৰিম, বজাব পাৰিম। যিহেতু ঘৰত দাদাই বজায়, দাদাক দেখিয়ে থাকোঁ। আহি পেলাই তাৰ বাঁহীখিনিকে বজাই এটা সময়ত মানে ভালকৈ চাৰিগামাখিনি বজাব পাৰিছিলোঁগৈ আৰু ভালকৈ ফু ওলাইছিলেগৈ। তেনেকৈ শিকি গৈছিলোঁ। আচ্ছা বন্ধুসকল, এইখিনিতে প্ৰিয়াংকুৰ কথাখিনি শুনি মোৰ নিজলৈ দুখ লাগিছে। আচলতে যেতিয়া মই মানে প্ৰিয়াংকু তোকো কৈছোঁ, মানে মই যেতিয়া ক্লাছ 6 মানত আছিলোঁ, তেতিয়া মই আচলতে বাঁহী এটা পাইছিলোঁ। বাঁহীটো তেতিয়া বহুত দিন, মানে তেতিয়াতো সৰু আছিলোঁ, যুঁজি থাকোঁ বস্তুটো কি হয়। তাৰপিছতে সেই যিটো ফু মাত ওলায়, মানে সেই মাত ওলোৱাটো হৈছিলেগৈ। তাৰপিছতে সেই মাত ওলোৱাটো আজিও মাতেই ওলাই আছে আৰু কি ক'ব আৰু, দুখৰ কথা। আজিলৈকে তাৰপাছৰখিনি মানে মই বজাবগৈ পৰা নাই। তথাপিও কিন্তু সপোন এটা আছে। আচলতে বাঁহীৰ এই ইনষ্ট্ৰুমেণ্টটো মোক খুব প্ৰিয়, শুনি খুব ভাল পাওঁ। সেইকাৰণে আচলতে বজাবলৈও খুব মন যায়। প্ৰিয়াংকু, এইখিনিতে মই আৰু এটা কথা সুধিম যে যাত্ৰাটো সেই তেতিয়া আৰম্ভ হৈছিলে ক্লাছ 9-10ত,
কিন্তু তাৰ পাছত কেনেকৈ ক'ত কিবা শিকা হৈছিল নে তেনেকেই বজাই থকা হৈছে আচলতে তেতিয়া যেতিয়া ফাৰ্ষ্ট মিউজিক এটা দিব পাৰিছিলোঁ আৰু বাহিৰত নিজৰ মতে তেতিয়া প্ৰথম বিহুত আমাৰ গাঁৱৰ বিহু হয় তাৰপিছত নিজে এটা আঞ্চলিক বিহু টীম উলিয়াইছিলোঁ আমাৰ লগৰখিনিৰ লগত দিশমুখৰ পৰা তাতে বাঁহী বজাইছিলোঁ পেঁপা বজাইছিলোঁ ঢোলো বজাইছিলোঁ লাহে লাহে সেই বিহুৰ মঞ্চবিলাকেও মোক এটা নতুন স্থান দিলে মানে কাৰণ মই তেওঁলোকৰ লগত প্ৰেক্টিচ কৰিবলৈ সুবিধা পালোঁ লাহে লাহে বাঁহীটো ডেভেলপ কৰিব পাৰিলোঁ তাৰপাছত যেতিয়া মই পঢ়িবৰ কাৰণে শিৱসাগৰলৈ ওলাই গ'লোঁ তাতো গৈ প্ৰেক্টিচ কৰিলোঁ মেইনলি প্ৰেক্টিচ প্ৰথমৰ পৰা যেতিয়া নিজক মানে ফিল কৰিলোঁ যে মই বজাব পাৰিম যেতিয়া মানে সেই কথাটো মোৰ মনলৈ আহিলে তাৰপিছত নিজে বহুত কষ্ট কৰিলোঁ প্ৰেক্টিচ কৰিলোঁ তেতিয়ালৈকে কোনো শিক্ষাগুৰু নাছিলে তেতিয়ালৈকে মই নিজে যি পাৰোঁ শিকিছিলোঁ আৰু ঘৰত দাদাক বজাই থকা দেখুৱাই তাৰপাছত যেতিয়া একচুৱেল শিকাৰ জাৰ্ণিটো আৰম্ভ হৈছিলে কলেজত থাকোঁতে কলেজত আমাৰ কোন ক্লাছত তেতিয়া মই শিৱসাগৰ কলেজত পঢ়ি আছিলোঁ ডিগ্ৰী মই জাষ্ট এডমিশ্যন লৈছোঁ তাত তেতিয়া তাত যিহেতু কলেজত যোৱাৰ লগে লগে সাংস্কৃতিক পৰিসৰটো বাঢ়ি যায় ফিল্ডখন বাঢ়ি যায় ৰাইট তো তাতে কম্পিটিশ্যন লেভেলবিলাক থাকে হয় সেইবিলাক কথা ইয়থ ফেষ্টৰ কথা পাছত গম পাইছিলোঁ ফাৰ্ষ্টতে গৈ যেতিয়া প্ৰথম ফ্ৰেচাৰ্ছ প্ৰগ্ৰেমটো পাইছিলোঁ তাতো প্ৰগ্ৰেমবিলাক দেখি পেলানি মানে মন গৈছিলে যে এনেকুৱা এটা সময়ত ময়ো কলেজৰ অডিটৰিয়ামত পাৰফৰ্ম কৰিম তাৰপাছত তেনেকৈ বজাই মেলি থাকোঁতে কলেজত বহুত মোৰ লগৰ লগ পালোঁ চ' এইখিনিতে মই নামটো উল্লেখ কৰিবলৈ ভাল পাম যে মোৰ ছিনিয়ৰ দাদা পৰাণজ্যোতি গগৈ তেওঁ তেতিয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টাৰ কলেজৰ বেষ্ট ফ্লুটিষ্ট আছিলে তেওঁৰ পৰাও ক্লাছিকেলৰ অকণমান নলেজ পালোঁ তাৰপিছত এতিয়া সকলোৱে চিনিয়ে পায় প্ৰান্তিক ফুকন তই চিনি পাৱেই চ' সিও মোৰ গুৰু বুলিয়ে ক'ম মই কাৰণ তাৰ পৰা মই বহুত কথা শিকিছোঁ গতিকে কলেজৰ সেই সময়ছোৱাত এই পৰাণ দা আৰু প্ৰান্তিকৰ পৰা বহুত কথা শিকিলোঁ তাৰপিছত মই কলেজত ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ ইয়থ ফেষ্ট জইন কৰিলোঁ প্ৰথমবাৰ CKB কলেজ তিৱাকত হৈছিলে আৰু সেইবাৰ মই দ্বিতীয় স্থান পাইছিলোঁ গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত যেতিয়া CKB কলেজত হৈছিলে যোৰহাটৰ তেতিয়া যেতিয়া মানে ক্লাছিকেলৰ সোৱাদটো পাই গ'লোঁ তেতিয়া সোৱাদটো পাই যোৱাৰ লগে লগে আৰু তেতিয়া আগতে ইউটিউব ইমান চোৱা নাছিলোঁ তেতিয়া কলেজত যোৱাৰ লগে লগে এভেইলেবিলিটি বাঢ়িলে চ' ইউটিউব চাব ধৰিলোঁ ভালকৈ শিকিব ধৰিলোঁ এডকটো পাই থাকিলোঁ যেতিয়া ক্লাছিকেলৰ বস্তুখিনি ভালকৈ জানিবলৈ ল'লোঁ আৰু শিকিবলৈ মন গ'ল লাহে লাহে আৰু কষ্ট কৰিলোঁ আৰু শিকিলোঁ তাৰপাছত আৰু গুণী মানি মোৰ সৌভাগ্য এইখিনি সময়ত মই ক'বলৈ ভাল পাইছোঁ যে এতিয়ালৈকে বহুখিনি গণ্যমান্য ব্যক্তি লগ পাইছোঁ যিয়ে অকণমান হ'লেও যাৰ পৰা মানে অকণমান হ'লেও মই কিবা এটা শিকিব পাৰিছোঁ তেনেকুৱাতে শিৱসাগৰ মেলাচকৰ নিবাসী বীণাপানী শইকীয়া বাইদেউ চ' বাইদেউক লগ পালোঁ বাইদেৱে নিজেই মাতিলে যে প্ৰিয়াংকু তই আহিবি মোৰ ওচৰত শিকিবৰ কাৰণে বাইদেউৰ ওচৰত গ'লোঁ গৈ তেখেতৰ ওচৰত ক্লাছিকেলৰ শিক্ষা ল'লোঁ প্ৰথম বৰ্ষত তাৰপিছতে পৰীক্ষা দিলোঁ প্ৰথমত তাৰপিছতে দিয়াই নাই আৰু এতিয়া তেনেকেই জাৰ্ণিটো আগবাঢ়ি গৈছে এই যাত্ৰা গৈ থাকক আৰু ধুনীয়া হওক তাকেই মই কামনা কৰিছোঁ আমাৰ ৰংমনৰ দৰ্শকসকলেও নিশ্চয় তাই কামনা কৰিব বন্ধুসকল আমি কথা পাতি থাকিম এইখিনিতে আৰু এটা বাঁহীৰ কিবা এটা শুনি লওঁ কিবা এটা গীত কি শুনাবি এইখিনিতে মই ভূপেন হাজৰিকাদেৱৰ এটা গীত শুনাবলৈ ভাল পাম ঠিক আছে
খুব ধুনীয়া বজাইছ ধন্যবাদ। প্ৰিয়াংকু যিহেতু আমাৰ এই অনুষ্ঠানটোৰ নাম সপোন উৰিবলৈ তোৰ সপোন কি আচলতে সপোন বুলি ক'বলৈ চবৰে থাকে মোৰো বহুত সপোন আছে আৰু সকলো ভিতৰত মানে এটা মেইন সপোন হৈছে কি যে নিজৰ মিউজিক কেৰিয়াৰটো আগবঢ়াই লৈ যোৱা একো নাজানো বুলিয়ে কওঁ যিমানখিনি জানো যদিও একো নাজানো বুলিয়ে কওঁ আৰু শিকিবলৈ বহুত বাকী আছে যিহেতু শিকি কেতিয়াও শেষ নহয় গতিকে এতিয়ালৈকে মই ভালকৈ ক্লাছিকেলো শিকিবলৈ মোৰ বহুত মন আছে আৰু এজন ভাল গুৰুৰ ওচৰত দৰকাৰ হ'লে অসমৰ বাহিৰতে গৈ নহওক কিয় গতিকে ভালকৈ শিক্ষা ল'ব মন আছে আৰু মিউজিক কেৰিয়াৰটো আগলৈ লৈ যাব মন আছে এই যাত্ৰা সফল হওক তাৰে কামনা কৰিছোঁ আমাৰ ৰংমন ষ্টুডিঅ'ৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা এইখিনিতে আৰু এটি মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে বিহু এটি শুনি লওঁ নিশ্চয় বিহু বুলি ক'লে মনটো ৰাইজাই কৰি যায় বজায়ো বহুত বেছি ভাল লাগে গতিকে মই ৰংমন ষ্টুডিঅ'ৰ সকলো দৰ্শকলৈ এটি বিহুসুৰীয়া গীত বৰ ধুনীয়া বন্ধুসকল আপোনালোকক কমেণ্ট কৰি জনাব প্ৰিয়াংকুৰ বাঁহী বাদন কেনেকুৱা পাইছে আপোনালোকে আৰু বন্ধুসকল এটা কথা জনাওঁ যে এনেকুৱা প্ৰতিভাসমূহক আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব লাগিব আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এনেকুৱা প্ৰতিভাসমূহক আগুৱাই যোৱাত সহায় কৰক এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যিহেতু তহঁতৰ ৰংমন ষ্টুডিঅ'ৰ যি পদক্ষেপ যি ইনিচিয়েটিভ সপোন উৰিবলৈ মানে যিখিনি নতুন টেলেণ্টক আগবঢ়াই নিয়ে এখন মঞ্চ দিয়া সঁচাকৈ শলাগনীয় আৰু ইয়াৰ পাছতে মই তহঁতৰ সমূহ টীমটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে এনেকৈয়ে অনুষ্ঠানভাগী আগবঢ়াই লৈ যা আৰু নতুন টেলেণ্টক এখন প্লেটফৰ্ম দে ধন্যবাদ প্ৰিয়াংকু আমি চেষ্টাহে কৰি আছোঁ আমাৰ দৰ্শকসকলে আমাক এতিয়ালৈকে বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু দৰ্শকসকল আপোনালোকে এনেকৈ আমাক সহায় সহযোগিতা আগবঢ়াই যাওক আমি যিমান পাৰোঁ এনেকুৱা নতুন টেলেণ্টক আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰি যাম প্ৰিয়াংকু যিহেতু আমি দুয়োটা দিশমুখৰে আমি নিবাসী আৰু দিশমুখ সাংস্কৃতিক ক্ষেত্ৰত বহুখিনি আগবঢ়া আৰু বহুখিনি ক্ষেত্ৰত বহুত চহকী দিশমুখৰ সাংস্কৃতিকৰ লগত তই বৰ্তমান কেনেকৈ জড়িত আচলতে সৰুৰ পৰা আমি দেখি আহিছোঁ ভাওনা হওক দিহানাম হওক সকলো ক্ষেত্ৰতে আগবঢ়া বিশেষকৈ উল্লেখনীয় হৈছে ৰাস দিশমুখৰ আমাৰ নিজৰ গাঁৱতে পাতে আৰু দিশমুখৰ মিলিত শিল্পী সমাজত পাতে তেনেকৈ বহুত ধুনীয়া এটা পৰিৱেশ সাংস্কৃতিক ক্ষেত্ৰখনত আৰু ইয়াতে বহুত মিউজিক স্কুলো আছে য'ত ভাল শিক্ষাদান কৰা যায় গতিকে মই নিজে কেনেকৈ জড়িত বুলি ক'বলৈ যাওঁতে সৰুতে গায়ন বায়ন পৰিৱেশন কৰিছিলোঁ ভাওনাৰ মঞ্চত হওক বা ক'ৰবাত হওক মই গায়ন বায়ন পৰিৱেশন কৰিছিলোঁ প্ৰথমতে তাৰপিছত সেই আগতে কৈছোঁৱেই বিহুত জড়িত সক্ৰিয়ভাৱে জড়িত সক্ৰিয় আৰু গায়ন বায়ন বুলি ক'লে মানে তই খোলো বজাৱ হয় সৰুতে মই দেখিছোঁ মই পাহৰি গ'লোঁ বন্ধুসকল যে প্ৰিয়াংকুৱে বাঁহী পেঁপা আৰু খোল আৰু নাগাৰেও বজা নেকি ন তই মানে একচুৱেলি কি বাঁহীটো মই চবতকৈ বেছি ভালকৈ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিওঁ বাকী খোলৰো মই
গুণিনুপাধি মানে যিটোক আমি বিষাদ বুলি ক'ব পাৰোঁ সেইটো মই কমপ্লিট কৰি থৈছিলোঁ ক্লাছ 9ত থাকোঁতে আমাৰ পেহা আনন্দ বৰা বৰবাইনৰ ওচৰত গতিকে তাৰপাছত মই মেইন প্ৰিফাৰেঞ্চ বাঁহীটোক দিওঁ আৰু তাৰ উপৰিও মই খোল পেঁপা ঢোল নাগাৰা হওক মানে চবতে অকণমান ইণ্টাৰেষ্ট আছে কাৰণে মানে বজাবলৈ চেষ্টা কৰোঁ আৰু নিজে কেনেকৈ জড়িত বুলি ক'বলৈ যাওঁতে কৈছোঁৱেই মই যে বিহুত আগতে পাৰফৰ্ম কৰিছিলোঁ মই মোৰ নিজৰো বিহু টীম এটা আছিলে যেনেকৈ সৰুকৈ হ'লেও তাৰপিছত ভাওনাবিলাকত মই বাঁহী বজাওঁ খোলো পৰিৱেশন কৰোঁ লাহে লাহে বৰ্তমান এতিয়া যিহেতু ৰাসত মই দেখিছোঁৱেই এইবাৰ প্ৰিয়াংকুৱে ৰাসত খুব ধুনীয়াকৈ বাঁহী বজাইছে আৰু এইখিনিতে ৰাসৰ যদি কিবা এটা শুনিবলৈ পাওঁ মোৰো ভাল লাগিব আমাৰ দৰ্শকসকলেও ভাল পাব নিশ্চয় আচলতে ৰাস হৈ গ'ল যদিও কিন্তু তাৰ ফিলিংছটো এতিয়াও আছে গতিকে বজাই ভাল লাগিব নিশ্চয় মই সমূহ দৰ্শকক এটি ৰাসৰ ধুনীয়া সুৰ উপহাৰ দিম সঁচাকৈ খুব ভাল লাগিলে প্ৰিয়াংকু আৰু এটা কথা আজি মই লাইভতে তোক এটা কথা কওঁ যে যদি পাৰা মানে তুমি প্লিজ অকণমান মোকো বাঁহীটো শিকাই দিবা ঠিক আছে আৰু প্ৰিয়াংকু বন্ধুসকল প্ৰিয়াংকুৱে মই কৈছোঁ আপোনালোকক যে প্ৰিয়াংকুৱে পেঁপা বজায় শেষত আমি অনুষ্ঠানৰ শেষৰ ফালে ইতিমধ্যে আগবাঢ়িছোঁৱেই শেষৰ ফালে আমি আগবাঢ়িছোঁ যিহেতু প্ৰিয়াংকু পেঁপাটো শুনি লওঁ নিশ্চয় আচলতে পেঁপা বজোৱা বহুত দিনেই হ'ল বহুত বিৰতিৰ পাছত বজাইছোঁ গতিকে সিমান ভালকৈ নাজানো বজাব আৰু ভুল হ'লে মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব যেন নিশ্চয় পেঁপা শুনি মোৰ বিহুলৈ মনত পৰি গৈছে আৰু এইবাৰ যিহেতু আমাৰ ৰঙালী বিহু পতা নহ'লেই মহামাৰীৰ কাৰণে আৰু মই আশা কৰিছোঁ যাতে অহাবাৰকৈ ৰঙালী বিহুটো পাতিব পাৰোঁ আচলতে মই এইখিনি জমনি কথা এটা ক'ম পেঁপাযোৰ মই গুৱাহাটীৰ পৰা অহাৰ পাছতে যেতিয়া লকডাউন দিছিলে ফাৰ্ষ্ট তেতিয়াই কিনিবলৈ গৈছিলোঁ আমাৰ ডিজাইন গগৈ নতুন তাৰমানে হয় তাৰ আগতে মোৰ নিজৰ পেঁপা বুলিবলৈ নাই তাৰপিছতে আনিলোঁ অনাৰ পাছদিনাখনি পৰাই লকডাউন পেঁপাযোৰ কিবা এটা দিগদাৰ আছিলে সলাবলৈ নহ'ল আৰু থাকি গ'ল এতিয়া মানে কালি পৰহি পাইছোঁ দাদাজনে দিছে আজি 10 মাহ বিৰতিৰ পাছত মানে এইযোৰ ভালযোৰ হয় আচ্ছা ভালেই হ'ল বন্ধুসকল আৰু এতিয়া বিহু যিহেতু মাঘ বিহু সময় আমাৰ খুব ভাল লাগিছে পেঁপাটো শুনি বিহু লাগি গ'ল আৰু পেঁপা বুলি ক'লে আচলতে ৰঙালী বিহুলৈ খুব মনত পৰে হয়নে নহয় বাৰু এইবাৰটো পাতিব পৰা নহ'লে আশা কৰিছোঁ
আহিবলগীয়া যিটো বহাগ বিহু সেইটো যাতে আমি পূৰা উলহ মালহেৰে পাতিব পাৰোঁ, পালন কৰিব পাৰোঁ। আৰু আমি অনুষ্ঠানৰ বন্ধুসকল শেষৰ ফালে আগবাঢ়িছোঁ। আৰু বন্ধুসকল আকৌ কওঁ আপোনালোকক, আমাৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে এনেকুৱা প্ৰতিভাসমূহ আগুৱাই যাব পাৰে। আৰু যিহেতু প্ৰিয়াংকু আমি অনুষ্ঠানৰ শেষৰ ফালে আগবাঢ়িছোঁ, শেষত তুমি বাহিৰে কি শুনাবা আমাক? নিশ্চয়, মই ফক মিউজিকবিলাক বজাই বহুত ভাল পাওঁ। চব যেনে বাগৰুম্বা হওক, বড়ো গীত হওক, এইবিলাক মই অনুষ্ঠানৰ শেষত তেনেকুৱা এটা সুৰে উপহাৰ দিব বিচাৰিছোঁ। নিশ্চয়, ঠিক আছে। খুব ভাল লাগিলে প্ৰিয়াংকু। আচলতে এনেকুৱা ফোকবোৰ শুনি ময়ো খুব ভাল পাওঁ। প্ৰিয়াংকু, আমি যিহেতু অনুষ্ঠানৰ শেষলৈ আগবাঢ়িছোঁ, বন্ধুসকল, অনুষ্ঠানৰ শেষত প্ৰিয়াংকুৰ, মই যিহেতু সৰুৰ পৰা দেখি আহিছোঁ প্ৰিয়াংকুৱে সৰুতে খোল বজাইছিলে। খোল য'ত শিকিবলৈ গৈছিলে, আমাৰ ঘৰৰ সন্মুখতে শিকিবলৈ গৈছিলে। প্ৰিয়াংকুক তেতিয়া দেখোঁ, আৰু বহুত দিন হ'ল আজি মই প্ৰিয়াংকুক খোল বজোৱা দেখা নাই। আৰু আজি প্ৰিয়াংকুক মই অনুৰোধ কৰিম যে শেষত খোল অলপমান আমাক পৰিৱেশন কৰি ভাল লগাই দিয়ে তেনেকুৱা। শুনি ভাল লাগিছে অনুৰোধ কৰাৰ কাৰণে, কিন্তু কথাটো হৈছে কি, খোল সেই তেতিয়া আজিৰ পৰা 6-7 বছৰ আগতেই লাষ্ট বজোৱা। আগতে খুব বজাইছিলোঁ, গায়ন বায়ন পৰিৱেশন কৰিছিলোঁ, বৰগীততো দেখিছিলোঁ তো মই। তাৰপাছত হায়াৰ ষ্টাডিজৰ কাৰণে যোৱাৰ পাছত আৰু থাকি গ'ল। তথাপিও আজি তোৰ অনুৰোধ ৰক্ষা কৰি মই বজাবলৈ চেষ্টা কৰিম। ঠিক আছে। আৰু দৰ্শকসকলকো জনাইছোঁ যে বহুত দিন বজোৱা নাই যিহেতু, গতিকে ভুল হোৱাটো স্বাভাৱিক, আৰু ক্ষমা কৰি দিয়ে যেন কিবা যদি ভুল ভ্ৰান্তি দেখা পায়।
লাগিলে প্ৰিয়াংকু তই এনেকেই সকলো ইনষ্ট্ৰুমেণ্ট বজাই যা আৰু জীৱন বাটত আগুৱাই যা সফল হ তাৰে কামনা কৰিছোঁ আৰু আমাৰ দিশমুখৰ মান উজ্জ্বল কৰি যা তাৰে কামনা কৰিছোঁ আৰু দৰ্শকসকল আকৌ শেষত কৈছোঁ আপোনালোকক আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু আমি অনুষ্ঠানৰ শেষৰ ভাগলৈ আমি আগবাঢ়িলোঁ শেষত প্ৰিয়াংকু আমাৰ ৰংমনৰ দৰ্শকসকলক তুমি কিবা ক'ব বিচাৰিবা নেকি স্নিগ্ধ পোনপ্ৰথমতে মই তোক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা ধুনীয়া সুন্দৰ প্লেটফৰ্ম মোক দিয়াৰ কাৰণে যে অসমবাসীক মই কিবা এটা দেখাব পাৰিছোঁ বাঁহীয়ে হওক খোলেই হওক বা পেঁপাই হওক আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে বাঁহীটো বহুত ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ আৰু বাকী ইনষ্ট্ৰুমেণ্টবিলাকো মই দুটা এটা বজাওঁ কিন্তু যদিও বাকীবিলাকৰ বৰ প্ৰেক্টিছটো নাই কিন্তু বাঁহীটোকে মেইন প্ৰিফাৰেঞ্চ হিচাপে লৈ আছোঁ আৰু এইখিনিলৈকে আগবাঢ়ি যোৱাত যিখিনি শুভাকাংক্ষীয়ে মোক সহায় কৰিছে অনুপ্ৰেৰণা যোগাইছে সাহস দিছে সকলোলৈকে এয়া পাওঁতে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তোৰ উজ্জ্বল ভৱিষ্যত আকৌ কামনা কৰিছোঁ ধন্যবাদ আৰু বন্ধুসকল আমি ইতিমধ্যে অনুষ্ঠানৰ শেষৰ ভাগলৈ আগবাঢ়িছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ